গুড আফটাৰনুন এভৰিৱান। এতিয়া বাজিৰ বিয়লিৰ এই চাই লওক 9:40 হৈছে। এতিয়া মানে এঠাইলৈ যাই আছোঁ। আজি মানে কোনো জাগাত ঠাই দেখাবলৈ যোৱা নাই। আজি মানে এনেকুৱা এঠাইলৈ যাই আছোঁ মানে আমাৰ প্ৰকৃতিখনত মানে বহুত ধৰণৰ ধ্বংস চলিছে। এতিয়া মানে এই হাইৱে বনোৱাত হওক, এক্সপ্ৰেছ বনোৱাত হওক, মানে বহুত তাৰমানে ঠাইত গছ গছনি নোহোৱা হৈ গৈছে। কিমান প্ৰকাণ্ড গছ আছিল, সেই গছবিলাক তাৰমানে এফালৰ পৰা ধ্বংস কৰি পেলাই ধ্বংস মানে কাটি দিছে আৰু কোনো তাত তাৰমানে ফিউচাৰ প্লেন নাই। তাৰমানে ডাইৰেক্ট গছ গছনিবিলাক কাটি পিনে এই হাইৱে বনাইছে, কিবা বনাইছে। এতিয়া তাৰমানে তাকে অলপমান দেখাবলৈ চেষ্টা কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে। মানে এইফালে শিংমাৰীৰ পৰা যাব লাগে শুৱালকুছিৰ ছাইডত, সেইখিনিত তাৰমানে 4 লেন কৰিব। 4 লেন কৰিলে মানে বহুতখিনি তাৰমানে কিমান ডাঙৰ ডাঙৰ গছ আছিল, সেই গোটাই গছবিলাক তাৰমানে কাটি মানে একদম চাব নোৱাৰা কৰি থৈছে। এইটো ৰাস্তাই চাই লওক, ইয়াত কিমান ডাঙৰ ডাঙৰ গছ আছিল। এইবিলাক ঠাইত গোটাই কাটি পেলাই তাৰমানে এইবিলাক একদম মৰিশালি হৈ গৈছে। এই গোটাই 4 লেন কৰিব, এই জেচিবি কাম কৰিছে। মানে আপোনালোকক দেখাই আছোঁ কেনেকুৱা এটা পৰিস্থিতি হৈছে। এইবিলাক চাই লওক, কি ডাঙৰ ডাঙৰ গছ। এইবিলাক এনেকৈ গাড়ীত উঠাই আছে। এইবিলাক চাই লওক, কি প্ৰকাণ্ড গছ একোডাল। এইবিলাক মোটামুটি ইমান ডাঙৰ হ'বলৈ হ'লে নাই বুলিও 20-30 বছৰ লাগি যাব এইবিলাক গছ এনেকুৱা ডাঙৰ হ'বলৈ হ'লে। কিন্তু একেদিনাই কাটি পেলাই দেখিছেনে কিমান ডাঙৰ এটা হাইৱে কৰি পেলাইছে। মানে ক'বলৈ ভাষা নাই, এনেকুৱা হৈছে। ইয়াত আগতে কিমান ডাঙৰ ডাঙৰ গছ আছিল, এইবিলাক গছ হওঁতে নাই বুলিও 20-30 বছৰ লাগি গৈছে। কিন্তু এতিয়া ইয়াত তাৰমানে কোনো ফিউচাৰ প্লেন নাই। ডাইৰেক্ট এটা হাইৱে হৈছে, ইয়াত তাৰমানে গোটাই গছবিলাক যিমান আছে লাইনত গোটাই কাটি দিছে। তাৰমানে এইবিলাক গছ যেনেকুৱা বাহিৰৰ দেশত টি ট্ৰান্সপৰ্টেণ্ট এখন গাড়ীয়ে থাকে, সেইবিলাক গাড়ীৰ সহায়ত এইবিলাক গছ উঠাই নি কিনে বাহিৰৰ দেশত পুতিব পাৰে বেলেগ জেগাত। এতিয়া তাৰমানে ইয়াত একো নাই। আগলৈ দেখাই আছোঁ বহুত তাৰমানে একদম মৰিশালি সদৃশ একদম পৰিৱেশ এটা সৃষ্টি হৈছে। দেখাই আছোঁ এইবিলাক চাক গোটাই এইবিলাক 4 লেন যিমান গছ আছিল গোটাই কাটি পেলাইছে। আগততো একদম বেয়া লগা পৰিস্থিতিৰ অৱস্থা হৈছে। তো বলক আগলৈ দেখাই আছোঁ। এয়া চাওক, জেচিপি সানিয়ে আছে এতিয়াও। এইবিলাক চাওক, কিমান ডাঙৰ ডাঙৰ গছ কাটি কিনে এনেকৈ বগৰাই থৈ দিছে। এইবিলাক তাৰমানে কিমান ডাঙৰ ডাঙৰ এইবিলাকত গছ আছিল। আপুনি আগতে যদি এইটো লাইনত আগতে আপুনি আহিছে তেতিয়াহ'লে গম পাব। এইবিলাক চাওক, কিমান ডাঙৰ ডাঙৰ গছ। তাৰমানে এটা বেয়া লগা পৰিৱেশৰ সৃষ্টি হৈছে এইখিনি জেগাত। এতিয়া আহি পাইছোঁ গন্ম বুলি কোৱা হয় এইখিনি ঠাইত। এইটো যোনটো ৰাস্তা হৈছে, এইটো হৈছে শুৱালকুছি টু শিঙিমাৰী। এইটো ৰাস্তাত আহিলে আপুনি এইবিলাক দেখা পাব। এইবিলাক চাওক, মোৰ পিছফালে কিমান ডাঙৰ ডাঙৰ এইবিলাক গছ। এইবিলাক চাওক, গছৰ মূৰা কিমান ডাঙৰ ডাঙৰ গছৰ মূৰা আহি কিনে কাটি কিনে বগৰাই থৈ দিছে। দেখাই আছোঁ আপুনি বেক কামেৰাই দি। এইবিলাক চাওক, কিমান প্ৰকাণ্ড এডাল গছ। এইফালে কিমান চাই লওক আপুনি এবাৰ, মই নকওঁ মুখেৰে। চাই লওক, চাই লওক, ইয়াৰ এডাল গছ আছিল। এই গোটাই প্ৰকাণ্ড এৰিয়াটো এডাল গছ আছিল। কিন্তু আজি হয়তো কালি উঠাইছিল এডাল। এই গছডাল কালি উঠাইছে। চাওক, এই যোনটো ৰাস্তা দেখাইছে, দেখি পাইছে একদম এনেকৈ গোটাই এৰিয়াটোত প্ৰকাণ্ড গছ আছিল। কিন্তু এইবিলাক কোনো প্লেন নোহোৱাকৈ গোটাই গছবিলাক কাটি দিছে। আগত দেখি যিমান যাব আপুনি সিমানে একদম গোটাই গছবিলাক কাটি নোহোৱা কৰি পেলাইছে। এয়া গছ কাটি এনেকৈ ঠায়ে ঠায়ে দমাই থৈ দিছে। সঁচাকৈ এটা বহুত দুখ লগা পৰিৱেশ। এইপিনে চাগে এই বাঁহৰ চোপাই এটি একদম উঠাই পেলাইছে। আগতে মানে এই ৰাস্তাটোত আহিয়ে কিবা এটা ভাল লাগিছে। মানে গোটাই গছ মানে একদম ছায়াৰে আৱৰি থাকে আৰু গোটাই ৰাস্তাটো। এতিয়া আপুনি যিমান যায় আৰু এইটো ছাইডত একদম বংশৰ চক পাব কিনে কোনো তাৰমানে গছ গছনি একোৱেই নাই। ৰাস্তাত গোটাই উঠাই পেলাইছে গছ গছনি। আপুনি আগত দেখা পাব বহুত আছে তাৰমানে, চাই যাওক। অসমত কিমান NGO আছে যিয়ে নেচাৰৰ ওপৰত কাম কৰে। তেওঁলোকে এইবিলাকত অলপমান হস্তক্ষেপ কৰিব লাগে। কোনো পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে অকল গছ গছনি কাটি হাইৱে বনোৱাত লাগি থাকিলে নহয়তো। প্ৰকৃতিও অলপমান বচাব লাগে। আজি এইফালে মানে বহুত দুখ লাগিল। বহুত দিনৰ পৰা দেখি আছিলোঁ, বোলো এটা ৰাইজক কেনেকৈ মানে ইয়াৰ বিষয়ে জনাব পাৰোঁ। কিন্তু ভাবিলোঁ এটা ভিডিঅ' বনাই কিনে ৰাইজক দেখাই দিওঁ। তো আপোনালোকেও গম পাব এইফালে ৰাস্তা বনোৱাৰ নামত কি হৈ আছে। মানে কোনো ধৰণৰ ফিউচাৰ প্লেন নাই, এনেকৈ ৰাস্তা বনাই যাই আছে। তো দেখাবলৈ অলপমান চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনে পালে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মানে ৰাইজে জানিব পাৰিলে ভাল, মানে কি অৱস্থা হৈ আছে এই ৰাস্তাটো।